ताज़ा तरीन अपलोड्स की नोटिफिकेशन हासिल करने के लिए हमारे चैनल को सब्सक्राइब करें और साथ में दिए गए घंटी के निशान को दबाना ना भूलें। आज आमी करिम क्लास 10 आसामिज चैप्टर 3 प्रशस्ति कवि रघुनाथ चौधरी। क्वेश्चन नंबर 1 अति समूह उत्तर दिया। क रघुनाथ चौधरी की कवि बुली जाना जाए? उत्तर रघुनाथ चौधरी बिहगी कवि बुली जाना जाए। ख रघुनाथ चौधरी कविता पुथि दुखনৰ नाम लिखा। उत्तर रघुनाथ चौधरीर कविता पुथि दुखনৰ नाम हल हादरी और केतेकी। ग प्रकृतिक कोने हादरी आनिले बुली कविये কৈছে? उत्तर प्रकृतिक गছৰ কুহিপাতবোৰে हादरी आनिले बुली कविये কৈছে। ख मंदिৰৰ उपेक्षित की फूले प्रेम परिमल जसा बुली कविये কৈছে? उत्तर मंदिৰৰ उपेक्षित रबाब फूले प्रेम परिमल जसा बुली कविये কৈছে। अंग जल स्थल और कत देवतार महा अभियान चलिছে? उत्तर जल स्थल और अंतरिक्षत देवतार महा अभियान चलिছে। प्रथम स महामहिমৰ गान किहे गाय बुली कविये কৈছে? उत्तर कृषक बेनुए महामहिমৰ गान गाय बुली कविये কৈছে। क्वेश्चन नंबर 2 कविताटुत कविये प्रकृतिर की बस्तु टानी आनिছে लिखा। उत्तर कविताटुत कविये प्रकृतिर अंतरिक्ष आकाश सূৰ্য जल माटी गছৰ কুহিপাত गजाली फूल चराई चिरिकटी आदि बस्तुर कथा उल्लेख करिছে। क्वेश्चन नंबर 3 कविताटुत कविये किय और काक प्रस्तुति करिছে? उत्तर कविताटुत कविये प्रकृतिर सौंदर्यर वर्णनार माजेरे सुंदरर प्रस्तुति बा आराधना करिছে। कियनो प्रकृतिर सन्मुखनी हुधार माजत कविये बारे बारे नेदेखा जনৰ अस्तित्व देखिবলৈ पाइছে। प्रकृतिर रूप आराधनार आৰত कविताटुत ईश्वर भक्तिर स्वरूप हुमाই আছে। क्वेश्चन नंबर 4 कविताटुत प्रकृतिर हुधार माजत किदरे सुंदरर साधना लुकाই আছে विवरी लिखा। उत्तर प्रकृतिर रूप आराधनार आৰত कवि रघुनाथ चौधरीर प्रशस्ति कविताटुर ईश्वर भक्ति स्वरूप हुमाই আছে। प्रकृतिर सन्मुखनी हुधार माजत कविये बारे बारे नेदेखा जনৰ अस्तित्व देखिবলৈ पाइছে। काल रात्रिर अंतत जिदरे पुৱাৰ हुरुजे পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সৰ্বত্ৰতে বিলাই দিয়ে জল স্থল আনকি অন্তৰিক্ষ জিলিকি উঠে। এইদৰে গছ বন ফুল ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে। চৰাই চিৰিকটি আদিয়েও সকলোতে দেৱতাৰ সন্ধান কৰিছে। क्वेश्चन नंबर 5 प्रस्तुति कविताटुर मूल भाव लिखा। कवि रघुनाथ चौधरीर प्रशस्ति नाমৰ कविताटुर জৰিয়তে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণকীৰ্তন কৰিছে। ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী কৰি তুলিছে। পুৱাৰ আকাশত ৰঙালী সূৰুজে ভুমুকি মৰাৰ লগে লগে তকোদিশ উজ্জ্বল হৈ পৰে। আকাশে বতাহে গছ বনে প্ৰকৃতি সকলোতেন সজাৰে সজ্জিত হৈ পৰে। প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুল ফলবোৰ আনন্দৰে ভৰি পৰে। চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। এইদৰে অমৃত সন্তান মানুহেও অন্ধকাৰৰ পৰা পোহৰ অভিমুখে বাট বিচাৰি ফুৰিছে। প্ৰকৃতিৰ সন্মুখনি সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। এয়ে কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। क्वेश्चन नंबर 6 উঠা হে ঋতুক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ প্ৰশস্তি কবিতাটিত কবিয়ে ৰাতিপুৱাৰ এক মনমোহা বৰ্ণনা দিছে। নিশাৰ অৱসান ঘটাই পূব দিশত হেঙুলি আভাৰে সূৰ্য দেৱতাই হুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে এক মনমোহা সৌন্দৰ্যৰ সৃষ্টি হৈছে। কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই? প্ৰকৃতিৰ সন্মুখনি সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। এয়েহে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি বিবেচনা কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে। क्वेश्चन नंबर 7 সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তসকলক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰ কাল ৰাতিৰ আন্ধাৰৰ অন্তত পুৱাৰ আকাশত ৰঙালী সূৰুজে ভুমুকি মৰাৰ লগে লগে দক্ষদিশ উজ্জ্বল হৈ পৰে। আকাশে বতাহে গছ বনে প্ৰকৃতি সকলোতে নসজ্জাৰে সজ্জিত হৈ উঠে। প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুল ফলবোৰৰ মন আনন্দৰে ভৰি পৰে। চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰি মুক্তিৰ হেন্দুৰীয়া পথৰ অভিযানহে চলায়। তেনে এক পবিত্ৰ আৰু মহান ক্ষণত ভক্তসকলক অৰ্থাৎ মানুহকো সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে। क्वेश्चन नंबर 8 ব্যাখ্যা কৰা। ক উঠে তৰু হিৰে হিৰে বন বহংগৰ পৰা সুমধুৰ তান জল স্থল অন্তৰিক্ষত সকলো যেন দেৱতাৰ মহা অভিযান। উত্তৰ উদ্ধৃত কবিতা ফাঁকি বিহগী কবি রঘুনাথ চৌধুরী দেৱৰ ৰচিত প্ৰশস্তি নামৰ কবিতাৰ অন্তৰ্গত।
কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱা ৰঙালী সূৰুজৰ আভাই জল থল আকাশ তথা প্ৰকৃতি জগতত কিদৰে আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে তাকে বুজাব বিচাৰিছে। পুৱাৰ আকাশৰ সূৰুজে কাল ৰাতিৰ অন্ধকাৰ নাশ কৰি প্ৰকৃতিক উজ্বলাই তোলে। বনৰ চৰাই চিৰিকটি গানে গছ লতিকাৰ হিৰে হিৰে সুমধুৰ গীতৰ ৰাগিনী ঢালি দিছে। মন প্ৰাণ হৰি পুকৰিত কৰি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দতে তলম হৈ পৰিছে। সমগ্ৰ পৃথিৱীৰ লগতে জল থল আকাশ আদি সুন্দৰতাৰ জয়গান বাজি উঠিছে। কবিৰ কল্পনাত সমগ্ৰ পৃথিৱীয়েই যেন আনন্দত মতলীয়া হৈ নতুন সজ্জাৰে সজ্জিত হৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে স্বৰ্গ মৰ্ত্যৰ প্ৰভেদ নোহোৱা কৰিলে। সকলোতে যেন দেৱতাৰ কাণে কাণে মুক্তিপথ তথা সুন্দৰতাৰ মহা অভিযানৰ বাতৰিহে যোগালে। খ কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীবিদ ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথ যাত্ৰী। উত্তৰ উদ্ধৃত কাব্যাংশ কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত কবিতা প্ৰকস্তিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে উক্ত কাব্যাংশৰ জৰিয়তে কালৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সূৰুজে কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ প্ৰচেষ্টা কৰিছে। নিশা মানেই আন্ধাৰ, এই আন্ধাৰেই হ'ল প্ৰতীক অৰ্থত নানা দুখ যন্ত্ৰণাৰে ভৰা ক্ষণ। এনে কাল ৰাত্ৰিৰ অন্ধকাৰৰ অৱসান ঘটাই পুৱা আকাশত হেঙ্গুলি আবাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে এক অপৰূপ ৰূপ সৌন্দৰ্যৰ সৃষ্টি হয়। কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী, তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱসৃষ্ট হৈও কিয় পোহৰৰ সন্ধান কৰিব বিচৰা নাই। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি বিবেচনা কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে। গ মোহন কিশোক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান মুহ তন্দ্ৰালক তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। উত্তৰ উদ্ধৃত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত কবিতা প্ৰকস্তিৰ অন্তৰ্গত। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙ্গুলি সূৰুজৰ আভাই বিনন্দীয়া প্ৰকৃতিৰ অৰূপৰ ৰূপ লাৱণ্য জগাই তুলি কিদৰে সমগ্ৰ বিশ্বকে পুকলিত কৰি তোলে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে। পুৱা আকাশত হেঙ্গুলি আবাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে সৃষ্টি হোৱা অৰূপৰ সৌন্দৰ্যত গছ লতা চৰাই চিৰিকটিৰ উপৰি জল থল আকাশত সুন্দৰতাৰ আলোড়ন উঠিছে। কিশোক বেনুৱেও বতাহত আনন্দতে নিজে নিজে সুৰ তুলি মহামহিম অৰ্থাৎ সৃষ্টিকৰ্তাৰ গান গাইছে। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়ে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। ভাষা বিষয়ক কুৱেশ্যন নম্বৰ 1 অৰ্থ লিখা। কিশলয় চিত্তহাৰী অন্তৰিক তন্দ্ৰালক। কিশলয়ৰ অৰ্থ হ'ল কুহ বা কুহিপাত। চিত্তহাৰী মানে মন প্ৰাণ হৰি নিয়া। অন্তৰিক মানে আকাশ। তন্দ্ৰালক মানে ক্লান্ত বা টোপনি যোৱা অৱস্থা। কুৱেশ্যন নম্বৰ 2 বাক্য ৰচনা কৰা। উত্তৰ দশোদিশ উপেক্ষিত জৰাজীৰ্ণ অমৃত মুহ। দশোদিশ পদূলি মুখৰ গোলাপ জোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে। উপেক্ষিত আগৰ দিনৰ স্ত্ৰী শিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল। জৰাজীৰ্ণ ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছে। অমৃত বোকাটোৰ অৱস্থাত সুদা বাটে অমৃত যেন লাগে। মুহ মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়। কুৱেশ্যন নম্বৰ 3 সমাৰ্থক শব্দ লিখা। তৰু মুক্তি সুমধুৰ অভিযান ধ্যানী। উত্তৰ তৰুৰ সমাৰ্থক শব্দ হ'ল বৃক্ষ গছ উদ্ভিদ। মুক্তিৰ মোক্ষ নিৰ্বাণ মুকলি। সুমধুৰ মধুৰত্ব গোমতী মৌহনা। অভিমান পৰিক্ৰমা অনুসন্ধান পৰিভ্ৰমণ। ধ্যানী মনস্বী ধ্যাতা কৃততি। Don't you give up, nah, nah, nah. I won't give up, nah.